আজি মই গৈছিলোঁ এখন বহুত ধুনীয়া ঠাইলৈ। চাওকচোন, এয়া ডিফুৰ তাৰা লাংচ। ডিফুৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ 6 কিলোমিটাৰ মানেই হ'ব ডিষ্টেঞ্চটো। বহুত ধুনীয়া। এইখিনি গেটৰ ফ্ৰণ্টত আৰু এখন গেট, টিকেট কাটিব লাগে। টিকেট কাটি আমি ভিতৰলৈ গৈ আছোঁ, গাড়ী লৈ যাব পাৰে। ইমান ধুনীয়া পৰিৱেশ নহয়, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি কোনোবা ডিফুলৈ আহে তেতিয়াহ'লে নিশ্চয় ইয়াত এবাৰ আহিব বুলি আশা থাকিল। বহুত ধুনীয়া ঠাই এইখিনি। এইফালে ভিতৰলৈ সোমাই গৈ আছোঁ। আমি যাওঁতে অলপ দূৰত আছিলে, যিহেতু গৰমৰ দিনৰ দূৰত যাওঁতে অলপ ভালো লাগিছে। এইখন যে ব্ৰিজখন দেখালোঁ, এইখন ব্ৰিজখন হৈছে হেংগিং ব্ৰিজ, ওলমি থকা দলং। খোজ কাঢ়োতে কিন্তু অলপ ভয়ো লাগিছিল দেই, একদম গোটেই ব্ৰিজখন লৰি যায়। এতিয়া গৈ চাওকচোন ভিতৰত কি ধুনীয়া পৰিৱেশ, একদম গোটেই চাৰিও চাইডে সেউজীয়া সেউজীয়া, ইমান শান্তি লাগে নহয়, মনটো একদম ভাল লাগি যায়। এখন পাৰ্ক আছে, ধনুৱে পাৰ্কতে অকণমান সময় খেলিলে আৰু পাৰ্কতে গ'লোঁ। মানুহ বহুত নাই, হয়তো খোলা বাৰ কাৰণে হয়তো আজি মানুহ কম চাগে, বন্ধ বাৰত হয়তো মানুহ বেছি থাকিব। কিন্তু গৈ মনটো যে ইমান শান্তি লাগিছে, এই যান্ত্ৰিক পৰিৱেশৰ পৰা ওলাই গৈ অলপ সময় এনেদৰে কটাব পালে প্ৰকৃতিৰ লগত, মনটো সঁচাই বহুত ভাল লাগে নহয়নে? মোৰ আজি মনটো খুবেই ভাল লাগিলে পৰিৱেশটোত গৈ। আৰু এটা ধুনীয়া বস্তু দেখাই আছোঁ, চাওকচোন ইমান ধুনীয়া পাহাৰটোৰ ওপৰতে কি ধুনীয়া বস্তু বনাইছে। এইটো হৈছে কাৰ্বিসকলৰ মিউজিয়াম। ইয়াতে কাৰ্বিসকলৰ বিভিন্ন ধৰণৰ ড্ৰেছ পাতি আছে আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল বহুতো বস্তু আছে। ভিতৰত মই ভিডিঅ' কৰি দেখাবলৈ মই নোৱাৰিলোঁ, বাহিৰটোৱে দেখাইছোঁ। বহুত ধুনীয়া হয়, একদম পাহাৰৰ ওপৰত আছে। পৰিৱেশটো ইমানেই ধুনীয়া, ৰেইনবো দেখিব পালোঁ বহুত দিনৰ মূৰত তাত গৈ আজি। ছোৱালীজনী বহুত ভাল পাইছে ৰেইনবো দেখি, পৰিৱেশটো ইমান ধুনীয়া। সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল, ইমান ধুনীয়া পৰিৱেশটো দেখি।